একদম সহজতে বনাব পৰা ৰোল এটা দেখাইছোঁ। ইয়াত চাওক অকণমান মটৰ গাজৰ আৰু বন্ধাকবি মই কুটি ল'লোঁ, আৰু লগতে অকণমান পিঁয়াজ দি অকণমান তেল দিছোঁ, মই মিঠাতেল দিছোঁ, আপোনালোকে যিকোনো দিব পাৰে। তাতে অকণমান চেনি দি দিলোঁ আৰু এইখিনি দি দিলোঁ, পিঁয়াজখিনি অকণমান ভজাৰ পিছত, আৰু এইখিনি অলপ আধা ভজা হওঁতে ৰাখি দিম। একদম সহজতে বনাব পাৰি। আধাতে এইফালে আটাখিনি লৈ লৈছোঁ, দেখিছোঁ চেকি পেলাই। এইখিনি মই ঠাণ্ডা পানী দি মঠি ল'ম। দেখিছোঁ ইয়াতে অকণমান চচ দি দিছোঁ, চচ নাই দেখিছেনে, পেকেটটো পিটিকি দিছোঁ। এইফালে এয়া আটা মিঠি হৈ গ'ল, এইফালে দেখিছেনে বনি বেলিবলৈ লৈছোঁ। যাতে ইয়াতে দিলোঁ, মাতটো একদমেই বেয়া হৈ আছে কাৰণ ইমান পানী লাগিছে। দৰৱ খাইছোঁ যদিও মানে মাতটো ঠিক হোৱা নাই, কফ গতে লাগি আছে, মাতটো ভাগি আছে। তথাপিতো ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰি দিব লাগিবই যে, সেইকাৰণে এনেকৈ বোলো ভাবি পেলাই কৰি দিওঁ। আচলতে তাহাঁতৰ খাই ভাল লাগিলে মনটোও ভাল লাগিব ন, ৰাতিপুৱাই যদি ভালকৈ কিবা এটা খুৱাই পঠাওঁ, স্কুলতো মনটো ভাল লাগি থাকিব। তেল নিদিওঁ মই, অকণমান ঘি ইয়াতে লগাই দিছোঁ, একদম অকণমান, খাবলৈ অকণ কোমল হ'বলৈ। আপোনালোকৰ হয়নে নাই নাজানো, দেখিছেনে ল'ৰা ছোৱালীৰ কাৰণে লাগি থৈতো নিজৰ চাহকাপ এয়া থাকি যায় খাবলৈ। চাই হ'ল গ্ৰীণ টি খাম বুলি লৈছিলোঁ। মোৰ কিন্তু এনেকুৱা ঢেৰ হয় পায়, তাহাঁতৰ কামত লাগি থাকোঁতে নিজৰ কামবোৰ কেতিয়া থাকি যায় গমেই নাপাওঁ। এয়া চাওক ধুনীয়াকৈ ৰুটি হৈ গ'ল দেখিছেনে। ইয়াতে এতিয়া এই চব্জিখিনি দি দিম। একদম সহজ, মই কৈছোঁ নে অতি সহজতে বনাব পৰা ৰোল, আৰু ল'ৰা ছোৱালীৰ পচন্দৰ মতে ন কিবা এটা কৰি দিবলৈ। এইখিনি ইয়াতে দি দিলোঁ এতিয়া, আৰু যিহেতু ল'ৰা ছোৱালীয়ে চচ খাই ভাল পায়, আৰু অকণ চচ ইয়াত এনেকৈ দি দিলোঁ। চচ নাই দেখিছেনে, পিটিকি দিছোঁ, আৰু অকণ দি দিলোঁ, আৰু এইটো খুব ধুনীয়াকৈ মেৰিয়াই দিম। আৰু একেদৰে এইটো ৰেডি কৰিছোঁ। ৰেড চিলি পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, অকণমান ক'লা নিমখ, ফ্লেভাৰটো ব্লেক হ'বলৈ দি দিছোঁ। এয়া চাওক ৰেডি হৈ গ'ল। মই অকণমান দেখিবলৈ ভাল লগাৰ লগতে খাবলৈ টেষ্টটো অকণমান বেলেগ হৈ যাব, বেলেগ এটা টেষ্ট আহে কাৰণে মই অকণমান বাটাৰ এনেকৈ লগাই দিওঁ, অকণ বাটাৰ লগাই দিছোঁ। এতিয়া খাবলৈ দিম। খুব সহজ, আৰু ল'ৰা ছোৱালী মন সন্তুষ্ট কৰিবলৈ এটা সাংঘাতিক ধুনীয়া উপায়, আৰু এইটো অৱলম্বন কৰিব পাৰে আপোনালোকে, একো কথা নাই, এনেই ঘপকৈ বনাই দিছোঁ। আৰু চাওকচোন সেইকাৰণে তৈয়াৰ হৈ গ'ল। এতিয়া তাইক দিমগৈ, লাল চাহৰ লগত খাব আৰু তাই।